হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে, সুস্থ আছে। প্ৰিন্সেছ শইকীয়া বৰুৱাৰ আৰু এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া যিহেতু আবেলিয়ে হৈছে আৰু অকণমান শুইছিলোঁ, এতিয়া উঠিলোঁ আৰু হাঁহি শুইয়ে আছে, তাই উঠা নাইকিয়া। আৰু মই ভাবিলোঁ এটা ব্লগে ষ্টাৰ্ট কৰোঁ। সেয়ে এতিয়া ব'লকচোন মোৰ ভিডিঅ'টো আগলৈ চাই থাকক, মইনো কি কৰোঁ। এয়া চাওক, হাঁহি শুইয়ে আছে, দেখিছেনে? তাই এতিয়া কেতিয়া উঠে এতিয়া। প্ৰথমতে একাপ সন্ধিয়াৰ চাহ খাই লওঁ, চাহকাপ বনাই লওঁ, তাৰপিছত আপোনাৰ লগতো কথা পাতি থাকিম। এতিয়া আপোনালোকে চাই থাককচোন। কওকচোন আপোনালোকে দিনটো এনেই কি কৰি থাকে? মইতো অকলে থকা যিহেতু আমনিও লাগে, অকণমান উপায়ো নাই। কিন্তু হাঁহি উঠা নাইকিয়া, হাঁহি উঠা মাত্ৰক অকণমান ৰিলেক্স হ'ব আৰু অলপ মনটো অলপ ফ্ৰী লাগে। কিন্তু হাঁহি শুই থাকিলে মই অকলশৰীয়া অনুভৱ লাগে। কি কৰি থাকিম ভাবি থাকোঁ। মই ভাবোঁ মোৰ নিচিনাকৈ অন্য মানুহো এনেকুৱা হয়নে নাই, এখন মোৰেই এনেকুৱা হয়, মই একো নাজানো। ৰ'ব, মই চাহকাপ বনাই লওঁ দেই, তাৰপিছত কথা পাতিম। চাব দেই, মোৰ এয়া চাওক, মোৰ সন্ধিয়া চাহকাপ এয়া। দুটামান পাপৰ সৰু সৰু, এয়া হৈছে নিউট্ৰিচৰ্চ বিস্কুটটো, এয়া হৈছে চাহকাপ। ৰ'ব, আমাৰ হাঁহি সাৰ পালে, শুনিছেনে? চিঞৰ যদি চাওক, আমাৰ হাঁহি দেখিছেনে? হাঁহিয়ে মোক শুই উঠি পেলাই মোক কি কৰিছে দেখিছে? তাই চাওকচোন, এয়া পাপৰ লৈছে, পাপৰখিনি আঙুলিত ভৰাইছে, ভৰাই পেলাই মুখত ভৰাইছে। ঠাণ্ডা নাই। কি কৰিছা? পাপৰ খাইছা? এতিয়া পিছে কি কৰিবা ইয়াৰ পাছত? কি কৰিবা? ইয়াৰ পিছত তুমি স্কুল যাবানে? এতিয়া ৰাতি স্কুল নাযায় নহয়, ৰাতিপুৱাবেলাহে স্কুল যায়। এতিয়া কি কৰিবা? কিতাপ পঢ়িবা? ঠিক আছে, ভাল ছোৱালী। চাই থাকিব দেই আমাৰ হাঁহিয়ে। তাই পুৰা পাপৰ খোৱাত ব্যস্ত তাই। সেইটো কি হয়নো? মোক দেখি চাগে ধৰিব পাৰিছেই। এতিয়া সময়টো 9টা বাজি গৈছে আৰু, কিন্তু মই ভাত খাই আজৰি হৈ আহিলোঁ। এতিয়া ভাবিছোঁ সোনকালে শুই দিম আৰু সেয়ে ভাবিলোঁ ব্লগটো যিহেতু মই আবেলিৰ পৰা কণ্টিনিউ কৰিছিলোঁ, ব্লগটো মই সামৰি দিওঁ। সেয়ে ভাবিলোঁ, সেইকাৰণে আকৌ ভিডিঅ'টো বনালোঁ। আৰু এনেকুৱা পিছলৈ বহুতো ইণ্টাৰেষ্টিং ব্লগ আহি আছে। সেইকাৰণে সেইখিনি পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আজিলৈ তেতিয়াহ'লে বাই বাই, গুড নাইট।